ৰঞ্জু ব্লগলৈ সকলোকে স্বাগতম জনাই আজি এটা আপোনালোকৰ মাজলৈ নতুন ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আহকচোন চাওঁ মই এই ৰেচিপিটো কেনেকৈ বনাওঁ। আজি মই বনাবলৈ লৈছোঁ মাটিমাহৰ দাইল বনাবলৈ লৈছোঁ। লগতে ৰাজমাহ আৰু লেচেৰি মাহো দিছোঁ আৰু পিঁয়াজ বিলাহী এটা লৈছোঁ, পিঁয়াজৰ নল লৈছোঁ, আদা নহৰু পিচা লৈছোঁ, পেষ্ট কৰি লৈছোঁ। মাটিমাহখিনি মই 2 ঘণ্টামান তিয়াই থৈছিলোঁ। এতিয়া এটা কুকাৰত 1 মগমান পানী দি 2টামান হুইচেল মাৰিবলৈ দিম। বইল কৰি লওঁতে অলপ হালধি আৰু নিমখো দি লৈছোঁ। জিৰা অলপ লৈছোঁ, গোটা জিৰা, জলকীয়া গুড়ি, জিৰা গুড়ি, গৰম মছলা, নিমখ, হালধি। এতিয়া আন এটা পেনত 4 চামুচমান সৰিয়হৰ তেল গৰম হ'বলৈ দি তাতে জিৰা অলপ দিছোঁ। পিঁয়াজ আদা নহৰু পেষ্টখিনি লৰাই লৈছোঁ। তাতে হালধি চাহ চামুচেৰে এচামুচ, জলকীয়া গুড়ি, জিৰা গুড়ি আৰু গৰম মছলাখিনি দি ভালদৰে লৰাই লৈছোঁ। তাতে আদা নহৰুখিনি গোন্ধ যাবলৈ অলপ পানী দি ভাজি লৈছোঁ। এতিয়া বিলাহী পিঁয়াজৰ নলখিনি দি ভালদৰে লৰাই লৈ অলপ সিজিবলৈ দিম। সিজাৰ পাছত মাটিমাহৰ দাইলখিনিত ঢালি দি অলপ উতল এটা অহাৰ পাছত নমাই ল'ম। মাটিমাহৰ দাইল বহুত ভাল পাওঁ খাই মই, আৰু হেল্ডিও। এনেকৈ বনাই খাই চাব, বহুত ভাল পাব। একেবাৰে চিম্পুল আৰু সহজ পদ্ধতিৰে বনাইছোঁ। এয়া চাওক কি ধুনীয়া কালাৰ হৈছে। আৰু আগলৈ এনেকুৱা ৰেচিপি পাই থাকিবলৈ মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। মই দিয়া ভিডিঅ'বোৰ পাই থাকিবলৈ ধন্যবাদ।